हावराघाटआव रङाली बिहुनि हिराथि फोरबोआ जालांबाय। कार्बि आंलं जिल्लानि हावराघाट शंकरदेव मन्दिरनि लांगोनायाव सनिबार आरो रबिबारखालि साननैनि हाबाफारिजों रङाली बिहु हिराथि फोरबो खुंनाया मोजाङै मोजां जालांबाय। 60 बोसोर बाबेनलांनाय हावराघाट ओनसोलनि रङाली बिहु फोरबो फालिनाय जोबथा सानखालि महर सोलायनाय, कुइज आरो जिल्लायारि थाखोनि जें बिहु बादायलायनाय जालाङो। मख'जाथाव बाथ्रा दि रङाली बिहु हिराथि फोरबोजों लोब्बा लाखिनानै दिहुननाय जेथुका मुंनि खुगा लाइसिखौ मोनाबिलि समाव कार्बि आंलं जिल्लानि गागि खन्थाइगिरि भब प्रसाद देउरिनि आखाइजों बेखेवनाय जायो। जेथुका लाइसि बेखेवनाय समाव लाइसिनि गाहाय सुजुगिरि अजित बसुमतारी, सुजुगिरि रुमि बरदलैजों लोगोसे गोबां मानगोनां सुबुंफोरा बाहागो लादोंमोन। बेनि उनाव अनन्त कुमार नाथनि मासि लानानै सामलायनाय गुबुन मोनसे हाबाफारिनि गेजेरजों मुंदांखा समाज सिबियारि रुंसारि लकेश्वर नाथनि गोसोखांथियाव बानजाय आफादनिफ्राय कर्मश्री बान्थाखौ रजा पथारनि गागि थुनलाइगिरि, हादरगिरि बान्था मोननाय सुताराम दासनो गथायो। बे हाबाफारियाव हावराघाट बिधान सभा बियाबनि एमएलए दरसिं रंहांआबो बाहागो लादोंमोन। আমি সম্মানিত কৰিছোঁ মাননীয় শ্ৰীযুত পুত্ৰম দাসদেৱক। প্ৰয়াত লক্ষেশ্বৰ নাথ দেৱৰ সোঁৱৰণত তেখেতৰ পৰিয়ালবৰ্গই এই বছৰ হাওৰাঘাট ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ মঞ্চৰ পৰা ন্যাস সমিতিৰ উদ্যোগত প্ৰদান কৰি অহা কৰ্মশ্ৰী স্মাৰক বঁটা প্ৰদান অনুষ্ঠান ৫ম বছৰত ভৰি দিয়ে। এই বঁটাটি এইবেলি বিশিষ্ট সাহিত্যিক মাননীয় শ্ৰীযুত পুত্ৰম দাসদেৱক কৰ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হওক। আজি আপোনালোকে আমাক যি আদৰ সাদৰ দেখুৱালে, যি শ্ৰদ্ধা প্ৰেম দেখুৱালে, আমি সঁচাকৈ আপ্লুত হৈছোঁ। আজিৰ বিহুটো বহুতে বিহু ৰেখাৰ পৰা আহিছে বুলি কৈছে। মই এই কথাটো বিজ্ঞানৰ সত্যতা থাকিলেও অসমৰ ক্ষেত্ৰত মানি ল'ব নোখোজোঁ। কাৰণ বিহু শব্দটো বিহু ৰেখাৰ পৰা অহা কথাটো কালি পৰহি কেইজনমান সচেতন নাগৰিকে উদ্ঘাটন কৰিছে। মই এটা কথাই জানো যে বিহুৱতী চৰায়ে কৰে বিহু বিহু, আমাৰ বিহু কাপোৰ নাই। লগৰ সমনীয়াই সোধে বেলি বেলি সৰুতে মৰি গ'ল আই। গতিকে আমাৰ বিহুৱতী চৰাইজনীয়ে বিহু বিহু কৰে। গতিকে চৰাইজনীয়ে বিহু ৰেখা বিচাৰে নে নাই মই নাজানো, আপোনালোকে চিন্তা কৰি। যিসকল মহান ব্যক্তিয়ে আমাৰ এই অনুষ্ঠানটি জন্ম দি থৈ আমাক আজি এই পৰ্যায়ত উপনীত কৰালেহি, তেওঁলোকলৈ আমি এই মঞ্চৰ পৰাই জনাইছোঁ শত সহস্ৰ আমাৰ ভক্তি ভৰা সেৱা। হয়তো তেওঁলোক কোনোবা আজি আমাৰ মাজত আছে আৰু কোনোবা আমাৰ মাজত নাই,
যিসকল আমাৰ মাজত আছে তেওঁলোকৰ আমি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। বৌদ্ধিক সমাজখনৰ কথা চিন্তা কৰি, আমাৰ বৌদ্ধিক মহলটোৰ কথা চিন্তা কৰি এই বিহুখনৰ লগত সংগতি ৰাখি এখনি স্মৃতিগ্ৰন্থ প্ৰকাশৰ দিহা কৰিছিল। স্মৃতিগ্ৰন্থখনিয়ে আজি আপোনালোকৰ হাতত দ্বাদশ সংখ্যা হিচাপে আপোনালোকৰ হাতত পৰিব। আজি আমি এই গৌৰৱময় ক্ষণটোত জেতুকা উন্মোচন কৰিবলৈ গৈ আছোঁ। এয়া আপোনালোকৰ মাজত সন্মানীয় উন্মোচক মহোদয় মাননীয় শ্ৰীযুত ভৱপ্ৰসাদ দেউৰীদেৱ। এয়া আপোনালোকৰ আগত জেতুকা গ্ৰন্থখনি ইতিমধ্যে উন্মোচিত হৈ গৈছে। ইতিমধ্যেই মই জেতুকাখন উন্মোচন কৰিছোঁ। বিশ্ববিখ্যাত এজন লেখক লং তেখেতে কৈছিল যে এজন লেখকৰ আঁৰত এখন কিতাপ থাকে আৰু সেই কিতাপৰ ভিতৰত এখন ইতিহাস থাকে। নিশ্চয় এইখন কিতাপ জেতুকা আমাৰ ইতিহাসৰে এটি প্ৰতিবিম্ব আৰু এই জেতুকাই আমাক নিশ্চয় সাহস দিব, অনুপ্ৰাণিত কৰিব। বসন্ত এনেকুৱা শব্দ যাৰ উচ্চাৰণৰ লগে লগে মানুহৰ মনলৈ আহে এক স্বতঃস্ফূৰ্ত আনন্দ। गेलेनायखौ मोजां मोनग्रा एबा गावबा गावनि गथ'खौ पेन्सिल सिलाट मार्शल आर्ट्सनि गोख्रों गेलेगिरि खालामनो सानग्राफोरनि थाखाय मोजां खौरां। चिरां जिल्लानि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननाया सोलिगासिनो। नोंथांमोना नोंथांमोननि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्सनि एकाडेमियाव मुं थिसननो हागोन। फोरोंनायनि जायगाया जाबाय सापागुरि लावज्रिपारा दगरपारा गेलेग्रा फोथार आरो बेरांगाव हास्रावबारि। मख'जाथाव दि सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमिनि सोलोंसाफ्रा गुबुन गुबुन जायगायाव गेलेहैनानै जाफुंसारदों। नोंथांमोनाबो नोंथांनि गथ'खौ सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमियाव मुं थिसननानै पेन्सिल सिलाट मार्शल आर्ट्सनि आखा-फाखा गेलेगिरि खालामदो। सापागुरि पेन्सिल सिलाट मार्शल आर्ट्स एकाडेमि।